নমস্কাৰ বন্ধুসকল, জেকে টেকনিকেল আসাম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকৰ লগত কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা হৈছে যে আপুনি আপোনাৰ মোবাইল ফোনটো চাৰ্জিঙত ৰাখি থোৱাৰ সময়ত কোনো ব্যক্তিয়ে মোবাইল ফোনটো চাৰ্জৰ পৰা খুলি চুৰি কৰি লৈ গৈছে, নাইবা চাৰ্জৰ পৰা খুলি আপোনাৰ লগ বন্ধুৱে কেতিয়াবা মোবাইল ফোনটো ব্যৱহাৰ কৰিছে। কেতিয়াবা আপুনি ট্ৰেইনেৰে যদি যাত্ৰা কৰিছে দূৰণিলৈ, ঠিক তেনে সময়তে আপুনি যাত্ৰা কৰা ধৰি লওক আপুনি টোপনি গ'ল কিন্তু মোবাইল ফোনটো চাৰ্জত লগাই ৰাখিছে। ঠিক তেনে সময়তে আপোনাৰ মোবাইল ফোনটো যদি কোনো অচিনাকি লোকে মোবাইল ফোনটো চুৰি কৰিবলৈ চেষ্টা কৰে, তেতিয়া আপুনি কি কৰিব, কেনেকৈ জানিব বিচাৰে নেকি? মই আজি আপোনালোকক এনে এটা সলিউশন দিম যাতে আপোনালোকৰ মোবাইল ফোনটো কোনো চোৰে হাত দিবলৈ সাহস নকৰিব। চাৰ্জৰ পৰা যদি কোনোবাই খুলিবলৈ চেষ্টা কৰে তেনেহলে মোবাইল ফোনটোৱে চিঞৰিবলৈ আৰম্ভ কৰিব। কোনোবাই যদি আপোনাৰ মোবাইল ফোনটো পেটাৰ্ণ লক, পিন লক খুলিবলৈ চেষ্টা কৰিছে তেনেহলে আপুনি লগে লগে গম পাই যাব। কেনেকৈ সম্ভৱ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আপুনি এই ট্ৰিকটো শিকি লৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব। গতিকে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সাবস্ক্ৰাইব কৰি ৰাখিব জেকে টেকনিকেল আসাম চেনেলটি, কাষতে বেল আইকনটি প্ৰেছ কৰি অল অপশ্যনটো টিপি ৰাখিব, কাৰণ এনে ধৰণৰ ভিডিঅ' লেটেষ্ট আপডেট পাই থাকিব। ফাৰ্ষ্ট টাইমত মই এপ্লিকেশ্যনটো অপেন কৰি লৈছোঁ। আপোনালোকে খুব ধ্যান দি চাই যাব। ফাৰ্ষ্ট টাইমত আপোনালোকে শিকি লওক, তাৰ পাছত আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰিব। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰটো পাব, নাইবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা আপোনালোকে সহজতে ডাউনলোড কৰিব পাৰিব। ইয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে দেখা পাইছে নেক্সট বুটাম, নেক্সট কৰাৰ লগে লগে ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোকে দুটামান ছেটিং কৰিব লাগিব। ছেটিংকেইটা হৈছে, ইয়াতে প্ৰথমতে চাৰ্জাৰ এলাৰ্ম ফাৰ্ষ্ট টাইমত আপোনালোকে চাৰ্জাৰ এলাৰ্মটো অন কৰি ৰাখিব। তাৰপাছত আপোনালোকে ছেটিঙত যাব। ছেটিঙত যোৱাৰ পাছত লোডিং হৈ আছে বৰ্তমান। ইয়াতে ফিংগাৰপ্ৰিণ্ট অথেণ্টিকেশ্যন এইটো আপোনালোকে আনেবল অপেন কৰি ৰাখিব, যাতে সেই এলাৰ্মটো বাজি থাকিলে আপুনি ফিংগাৰপ্ৰিণ্ট দি আপুনি অফ কৰিব পাৰিব। আপোনালোকে তাৰ পাছতে আপোনালোকে ইয়াতে ছেটআপ পিনো দি ৰাখিব পাৰে। আপোনালোকে 4টা ডিজিট পিন দি ৰাখিব, 1 2 3 4 মই দি লৈছোঁ। এবাৰ বেক কৰিছোঁ। তেতিয়া কি হ'ব, এইকেইটা যদি পিন কোড দিয়া থাকে তেতিয়া কোনো ব্যক্তিয়ে যদি আপোনাৰ মোবাইল ফোনটো নাইবা চাৰ্জৰ পৰা খুলিবলৈ চেষ্টা কৰে, নাইবা কোনো ব্যক্তিয়ে যদি আপোনাৰ লকটো যিটো পেটাৰ্ণ লক বা পিন লক থাকে সেইটো তেওঁলোকে যদি খুলিবলৈ চেষ্টা কৰে, তেতিয়া সেই চাইৰেনটো বাজিব। আৰু চাইৰেনটো তেতিয়া সেই ব্যক্তিজনে অফ কৰিব নোৱাৰিব। যদিহে আপোনাৰ পিন কোড দিয়া থাকে তেওঁ অফ কৰিব নোৱাৰিব, যদি পিন কোড দিয়া নাথাকে তেওঁ অফ কৰি দিব পাৰিব চাইৰেন বাজি থকাটো, যিটো এলাৰ্ম বাজি থাকে। গতিকে পিন কোডটো আপোনালোকে দি ৰাখিব লাগিব, এইটো ছেটিং কৰি ল'ব। তাৰপাছত আপোনালোকে কি কৰিব, ধৰি লওক আপোনাৰ মোবাইল ফোনটো চাৰ্জত দি ৰাখিছে কিন্তু আপুনি বেলেগ কোনো কামত ব্যস্ত হৈ আছে, বা আপুনি যদি কোনোবা বিয়া ঘৰত গৈছে, তেতিয়া আপুনি মোবাইল ফোনটো যদি চাৰ্জত দি থকা অৱস্থাত আপুনি মোবাইল ফোনটোৰ পৰা আঁতৰত থাকে, তেতিয়া আপোনালোকে চাৰ্জত দি এই চাৰ্জাৰ এলাৰ্ম এইটো আপোনালোকে অন কৰি ৰাখিব। তাৰপাছত ষ্টাৰ্ট বুটামটোত ক্লিক কৰি থৈ দিব। ক্লিক কৰি থোৱাৰ পাছত মোবাইল ফোনটো আপুনি নিশ্চিন্ত মানে আপুনি এৰি থৈ আহিব পাৰিব। কোনো ব্যক্তিয়ে যদি আপোনাৰ মোবাইল ফোনটো লৈ পিনে ইয়াত পেটাৰ্ণ লক, পিন লক আদি খুলিবলৈ চেষ্টা কৰে, 2-3 বাৰ খোলাৰ পাছত অট'মেটিক ইয়াত এলাৰ্ম বাজিব। পুলিচৰ গাড়ীৰ দৰে চাইৰেন বাজি যাব। আৰু এই চাইৰেনটো বন্ধ কৰিবৰ কাৰণে আপোনাৰ যিটো পিন কোড দিয়া থাকে সেই পিন কোড দি আপুনি বন্ধ কৰিব পাৰিব। কেৱল আপোনাৰ বাহিৰে অন্য ব্যক্তিজনে, সেই যিজনে চুৰ কৰে তেওঁ বন্ধ কৰিব নোৱাৰিব। গতিকে আপোনাৰ মোবাইল ফোনটো যদি কোনো ব্যক্তিয়ে চুৰ কৰিবলৈ বিচাৰে তেনেহ'লে সেই চুৰজন লগে লগে ধৰা পৰি যাব। এতিয়া যদি কোনো ব্যক্তিয়ে মোবাইলটো ধৰি লওক আপোনাৰ চাৰ্জত ৰাখি থোৱা আছে, আপুনি মোবাইলটোৰ পৰা বহু আঁতৰত যদি থাকে, তেতিয়া কি হ'ব, কোনো ব্যক্তিয়ে যদি এই মোবাইলটো যদি ইয়াৰ পৰা চাৰ্জৰ পৰা কোনোবাই খুলিবলৈ চেষ্টা কৰে, মই খুলি দিছোঁ। খুলি দিয়াৰ লগে লগে দেখিলে মোবাইলটোৱে চিঞৰিবলৈ আৰম্ভ কৰিলে, চাইৰেন বজা আৰম্ভ হৈ গ'ল। গতিকে যেতিয়া চাইৰেন বাজিব তেতিয়া আপুনি নিশ্চয় গম পাই যাব। গম পোৱাৰ লগে লগে আপুনি কোনে মোবাইলটো চাৰ্জৰ পৰা খুলিছে আপুনি লগত মানুহজনক দেখা পাব। এতিয়া এই যিটো চাইৰেন বাজি আছে, এই চাইৰেনটো সেই ব্যক্তিজনে অফ কৰিব নোৱাৰিব। অফ কৰিবলৈ হ'লে
অফ কৰিবলৈ হ'লে আপোনাৰ যিটো পিন কোড দিয়া আছে সেই পিন কোডটোহে অফ কৰিব পাৰিব। এতিয়া ষ্টপ কৰাৰ লগে লগে দেখা পাইছে এণ্টাৰ ইয়ৰ ডিজিট পিন, আপোনাৰ যিটো পিন এণ্টাৰ কৰা আছে সেইটো আপুনি এণ্টাৰ কৰিব লাগিব। মই নৰ্মেলি এটা পিন দিয়া আছে 1 2 3 4 1 2 3 4 ষ্টপ হৈ যায়। এই এপ্লিকেশ্যনটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো খুলি ল'ব। ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰিব ডণ্ট টাচ মাই ফোন, ডণ্ট টাচ মাই ফোন এপ চাৰ্চ কৰাৰ পাছত আপোনালোকে ইয়াতে এইটো 3 নম্বৰ যিটো আছে ডণ্ট টাচ মাই ফোন, এইটো বেছি MB নহয়, 8 কিবা এটা MB হয়, 8.3 MB। গতিকে আপোনালোকে এইটো ইনষ্টল কৰি ছেটিংখিনি কৰি ল'ব। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আই হোপ আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও শিকিব পাৰিলে আৰু আপোনালোকৰ মোবাইল ফোন চুৰি হোৱাৰ পৰা নিশ্চয় বচাব পাৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ এৰিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। বন্দে মাতৰম, জয় হিন্দ।